হাজাৰ ছোৱালী জন্ম দি হাজাৰ ছোৱালী জন্ম দি পাতে নেকি এতিয়াৰ পৰা আমাৰ নতুন পুৰা জন্ম হ'ব নহয় অ ৰাৰচনা কি পুৰা সপোনৰ জন্ম নহয় সপোন মানুহে দেখে নহয় পুৰা আমাৰ যদি ভাবিব নোৱাৰা সপোনবোৰ এইবোৰ বাস্তৱ হৈ পৰিছে নহয় মুকলিকে কোৱা তাৰমানে এতিয়ালৈকে বুজি পোৱা তেতিয়া হ'লে শুন মই এইবাৰ পৰীক্ষাত ভাল হ'বলৈ গৈ আছে ইলেকশ্যন আসাম বিধানসভা ইলেকশ্যন 41 নং ভবানীপুৰ সমষ্টিৰ কাৰণে এটা এয়াৰপাৰেজ কৰি আছে ইয়াৰ বিষয়ে আপুনি জানিব চেষ্টা কৰিম সকলোকে অনুৰোধ জনাইছোঁ যে বিজেপি চৰকাৰখনক এইবাৰ জিকাওক কাৰণ আমাৰ জাতিটোৰ কথা আছে তো সেইটোৱে আৰু আমি যিমানখিনি ঘূৰিলোঁ উজনিৰ পৰা আমি আহিছোঁ তো যিমানখিনি তাত দেখিলোঁ প্ৰায়ভাগ মানে বিজেপিৰে জিকাৰ চান্স আছে তো নামনিটো আৰু বিশেষকৈ আমাৰ এইটো সমষ্টিত ৰঞ্জিত ডেকা ডাঙৰীয়াদেৱে জিকিলে আমি নিশ্চয় আনন্দিত হ'ম কাৰণ বজালীৰ গৌৰৱ হয় তেখেত আমাক নাট্যনগৰীৰ পৰা শিক্ষানগৰলৈকে তেখেতে ৰূপায়ণ কৰিছে তো তেখেতক জিকাটো আমি মানে নিশ্চিত আৰু UPPL আৰু বিজেপি চৰকাৰ গঠন কৰিব পাৰিব না নিশ্চয় মিত্ৰজোঁটৰ চৰকাৰ হোৱাটোৱে বিচাৰোঁ সেইটোৱে আৰু আশা কৰিছোঁ যে অকল বিজেপি নহয় UPPL বা AGP বিজেপি গোটেইবিলাকে লগ লাগি মিত্ৰজোঁটৰ চৰকাৰখন গঠন কৰাটোৱে আমি বিচাৰোঁ যাতে মই ভাবোঁ যে বিজেপি এইখন মিত্ৰজোঁটৰ চৰকাৰখন হ'লে নিবনুৱা সমস্যাসকল কিজানি নোহোৱা হ'ব দৃঢ় বিশ্বাস এজন আছে কাৰণ যোৱা 5 বছৰে আমি দেখিলোঁ প্ৰায়ভাগ নিবনুৱা সমস্যা সমাধান হৈছে আৰু আশা কৰোঁ ভৱিষ্যতেও হ'ব তো মিত্ৰজোঁটৰ চৰকাৰখন বনোৱাটো মানে আমাৰ কৰ্তব্য আৰু নাটক সঁচা কথাত ক'ব গ'লে মোৰ নাটক প্ৰাণ হয় অভিনয় কৰি বহুত বেছি ভাল পাওঁ তো কৰি আছোঁ আৰু তেনেকৈ গোটেই অসমত বাতৰি নাটকৰ জৰিয়তে আমি প্ৰচাৰ চলাইছোঁ এই চৰকাৰখনে যোৱা 5 বছৰত কি কাম কৰিছে কিমান উন্নয়নমূলক কাম কৰিছে তাৰে এটা খতিয়ান দাঙি ধৰিছোঁ ৰাইজক মনোৰঞ্জনো দিছোঁ ধেমালিও কৰিছোঁ আৰু তাৰ যোগেদি সকলোকে বুজাব বিচাৰিছোঁ যে আপোনালোকে কি কাৰণত বিজেপি চৰকাৰখন লাগে কি কাৰণত মিত্ৰজোঁটৰ চৰকাৰখন লাগে এইটো আমি বাতৰি নাটকৰ যোগেদি আমাৰ এই 10জনীয়া এটা গ্ৰুপ এই গ্ৰুপটো গোটেই অসমত ঘূৰিছোঁ আৰু গোটেই অসমত ঘূৰি আমি নিজেও বিশ্বাস কৰিছোঁ যে গোটেই অসমবাসী এইবাৰো আগতকৈ বেছি জোৰকৈ বিজেপিক সমৰ্থন কৰিছে আৰু বিজেপি চৰকাৰখন যে এইবাৰো গঠন হ'ব সেইটো আমাৰ ফালৰ পৰা আমি নিশ্চিত হৈছোঁ আৰু ইয়াতো ৰাইজৰ খুব সমাদৰ পাইছোঁ সকলোৱে ৰাইজে বৰ মনোযোগেৰে নাটকখন চাইছে সকলোৱে উপভোগো কৰিছে ধেমালিও কৰিছে আৰু কথাবিলাকো চাগে নাটকখনৰ যোগেদি বুজি পাইছে ধন্যবাদ আমি বৰ ৰাজনীতিৰ ভিতৰ চৰালৈকে যাবলৈ ভাল নাপাম কিন্তু আমি যিটো দেখিছোঁ ঘূৰি ফুৰি যিটো দেখিছোঁ এইবাৰ বিজেপি চৰকাৰ হোৱাটো নিশ্চিত বুলি অনুভৱ কৰিছোঁ ৰাইজৰ আমি গোটেই শদিয়ালৈকে গৈছোঁ 14 তাৰিখৰ পৰা এনেকৈ ঘূৰি আছোঁ তেখেতে কি কাৰণত কৈছে নাজানো তেখেতৰ নিজৰ ৰাজনৈতিক দলে চৰকাৰ বনাব বুলি হয়তো নিশ্চয় ক'বই কিন্তু আমি যিটো দেখিছোঁ সেইটো দেখা কথাটো কৈছোঁ আমি এখন ছবি দেখিছোঁ যে এই ছবিখন বিজেপি যে চৰকাৰ বনাব সেইটো আমি নিশ্চিত ছবি এখন দেখা পাইছোঁ ভবানীপুৰ কনষ্টিটুৱেঞ্চি ৰঞ্জিত ডেকা নিশ্চয় জয় হ'ব না ৰঞ্জিত ডেকা 100% জয় হ'ব আৰু ৰাইজে এনেকৈ ওলাই আছে ৰঞ্জিত ডেকাৰ কাৰণে আৰু ৰঞ্জিত ডেকা মানুহজন খুব ভাল সৎ মানুহ সেইকাৰণে অসমৰ ৰাজ্যিক তেখেতে সন্মানীয় সভাপতি পদতো আছে তেনে এজন মানুহ পাই পাটাচাৰকুছি সমষ্টিটো খুব ভাগ্যৱান বুলি ভাবিছে আৰু ভবানীপুৰত ৰঞ্জিত ডেকা এনেকুৱা এজন শিক্ষিত মানুহ যিয়ে বজালী আগতে নাট্যনগৰী বুলি কৈছিল সেই বজালীক শিক্ষানগৰী যদি সজাইছে তাত অৰিহণা আছে ৰঞ্জিত ডেকা ডাঙৰীয়াদেৱৰ गासैजोंबो लोगोसे जौगानायनि लामायाव UPPL सरकारनि दान मोननायाव मावफुंनाय मावफारिफोर क'क्राझार नोगोरखौ गोजोन नोगोर सिटि अफिस महरै फोसावनाय जाबाय फै जों बयबो खौसेयै बिटिआर हालामाव गोजोन खौसेथि आरो जौगानायनि थाखाय UPPL हानजानो ट्रेक्टरनि सावगारियाव गावबा गावनि बेसेन गोसा भटखौ होनानै देरहासार होबावदिनि